জেচিবি কাপ লাগি আছে কি বাবা সাধু বাবা মোৰ নামটো সাধু বাবা ঠিক আছে আপুনি ক'ৰ পৰা আহিছে মই এই কি কয় পাগলাপুৰৰ পৰা আহিছোঁ মই মইলাবাৰী মইলাবাৰী দা 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 ঠিক আছে ধন্যবাদ ধন্যবাদ আৰু কিবা কবি এই বুইচালাংছৰৰ পৰা আহিছোঁ মই এয়া পানী আনছা পানী আনিছোঁ দা দা পানী নহয় মাল অ মালহে দা 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 এই দুইটা ঐ নিমখটো লৈ আন নিমখটো বোকামৰাৰ যায় এইটো এইবিলাক লুড হৈ আছে পুৰা এতিয়া তেখেতৰ আগত যাম দাদা কেনেকুৱা লাগিছে জেগাটোত আহি ভাল লাগিছে নেকি মানে এই জেগাখনৰ মানে কাহিনীটো অলপ ক'ব নেকি নাই বা বেছিকৈ নাজানো নহয় নাজানো ন আপোনালোকে কওক আৰু এই এখেত বোলে নাজানে অঁ সেইটো কাৰণে মানে অলপ আঁতৰি গ'ল আৰু আছে নেকি গ্ৰাহক মানে অলপ আগুৱাই যাওঁ দাদা মানে কি আনিছে আপুনি এয়া নিমখ লৈ আনিছোঁ হা নিমখ আৰু পানী এই পানী আৰু নিমখটো কি কৰিব চাব লাগিব ন হ'ব তেতিয়াহ'লে গৈ আছোঁ অলপ পিছত ধন্যবাদ থাকিলে এইখিনি আমাৰ মানে চেনেলটো আৰু যদি ভাল লাগিছে কোনোবা অলপ কেলটেংকে ঘাণ্টিটো মাৰি দিব ধন্যবাদ পূৰা ইমানৰ পৰা ইমান মান এয়া আপোনালোকে দেখিছে এইখন হ'ল সোণালিকা DI47RX এইখন হ'ল সোণালিকা DI42RX এইখন হ'ল সোণালিকা DI47RX এইখন হ'ল AC DC ব্ৰেক DI350 হাউচ পাৱাৰৰ এইখন হ'ল নিউ হলেণ্ড 3230 NX-ৰ আৰু এয়া ডিলাৰৰ মেনেজাৰ এইটো হ'ল ডিলাৰৰ মালিক এইটো হ'ল ডিলাৰৰ চিকিউৰিটি এইফালে এজন আছে চিকিউৰিটি এইখন নতুন গাড়ী